নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ এই চেনেল ভেৰাইটিজলৈ। আপোনালোকক মই এটা ইনফৰ্মেশ্যন দিবলৈ গৈ আছোঁ আজি। এই ভিডিঅ'টোৰ যোগেদি এনেকুৱা এটা ইনফৰ্মেশ্যন দিম যিটো ইনফৰ্মেশ্যন যথেষ্ট এক্সাইটমেণ্ট আৰু যথেষ্ট সুখবৰ। সেই খবৰটো হ'ল এটমি ইণ্ডিয়াত লঞ্চ হ'বলৈ গৈ আছে অতি সোনকালে। গতিকে তাৰ কাৰণে আমাৰ কৰণীয় এটা কাম আছে, সেই কামটো হ'ল ডাটা মাইগ্ৰেশ্যন। গতিকে ডাটা মাইগ্ৰেশ্যন কিয় কৰিব লাগে? প্ৰথম কথা হ'ল আমি কোৰিয়ান ৱেবছাইটত জইনিং কৰিছিলোঁ আৰু ইণ্ডিয়ান ৱেবছাইট তেতিয়া হোৱা নাছিলে। এতিয়া ইণ্ডিয়ান ৱেবছাইট ক্ৰিয়েট হ'ল আৰু ইণ্ডিয়ান ৱেবছাইটলৈ আমাৰ ডাটাখিনি কমপ্লিটলি আমি নিজেই মাইগ্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আমি কৰিবলগীয়া কাম হ'ল আমাৰ ডকুমেণ্টখিনি আকৌ এবাৰ আপলোড কৰা আৰু এড্ৰেছটো ঠিকে আছে নে নাই আকৌ এবাৰ চোৱা। সেই কামটো কৰিবলৈ যাওঁতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ক্ৰম ব্ৰাউজাৰটো খোলক আৰু গুগল ক্ৰম ব্ৰাউজাৰৰ পৰা আপুনি ইণ্ডিয়ান ৱেবছাইটটো লগ ইন কৰি ডাটা মাইগ্ৰেশ্যন কৰিব পাৰিব। এইটো খুবেই জৰুৰী আৰু যিসকল মানুহে ইয়াত অলৰেডি জড়িত হৈ আছে, অলৰেডি বহুত টিম বনাই আছে, যদি ডাটা মাইগ্ৰেশ্যন নকৰে তেনেহ'লে তেখেতসকলে কোনো ধৰণৰ সুবিধা বা ফেচিলিটিছ নাপাব এটমিৰ পৰা আৰু এটমিয়ে তেখেতসকলৰ একাউণ্টটো ডিলিট কৰিব। গতিকে সেইকাৰণে মই সকলোকে অনুৰোধ কৰিব বিচাৰোঁ আপোনালোকে ডাটা মাইগ্ৰেশ্যনৰ প্ৰচেছটো আৰম্ভ কৰক। ডাটা মাইগ্ৰেশ্যন প্ৰচেছটো আৰম্ভ কৰিবলৈ যাওঁতে আপোনালোকে মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰ খোলক আৰু তাতে www.atomy.com/in যিটো ইণ্ডিয়ান ৱেবছাইট এড্ৰেছ হয় টাইপ কৰক আৰু চাৰ্চ কৰক। গতিকে তাত কৰিলে আপোনালোকে হোম পেজটো ঠিক এনেদৰে দেখা পাব। হোম পেজটোত সোঁফালে লগইন বটন আছে, সেই লগইনত মই ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ID পাছৱৰ্ড দিবলৈ আহিলে। গতিকে আপোনালোকে আপোনালোকৰ ID পাছৱৰ্ড ইয়াতে মাৰিব পাৰে। মই ID পাছৱৰ্ড মাৰিছোঁ। আৰু পাছৱৰ্ডটো ঠিক তেনেদৰে আপোনালোকে টাইপ কৰক আৰু লগ ইন কৰক। আপোনালোকৰ যি পাছৱৰ্ড হয় টাইপ কৰক আৰু লগ ইন কৰক। ইয়াতে আহিছে এটা পপ আপ খোল খাইছে। সেই পপ আপটো খোল খালে পপ আপটোত লিখা আছে যে প্লিজ আপডেট ইয়ৰ পাৰ্চনেল ইনফৰমেশ্যন এণ্ড কমপ্লিট ইয়ৰ ডিষ্ট্ৰিবিউটেড ৰেজিষ্ট্ৰেশ্যন ফৰ এটমি ইণ্ডিয়া। কাইণ্ডলি ইগন'ৰ ইফ ইউ হেভ অলৰেডি আপডেটেড ইয়ৰ ইনফৰমেশ্যন। গতিকে মই ইগন'ৰ কৰিব নোৱাৰোঁ যিহেতু আপডেট কৰা নাই আৰু মই অ'কে কৰিলোঁ। অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ ফ্ৰণ্টত এখন স্ক্ৰীণ আহি গ'ল। সেই স্ক্ৰীণখন লিখা আছে দিছ ইজ টু এগ্ৰি টু কোড অফ ইথিক্স এণ্ড প্ৰিন্সিপলছ, ছেকেণ্ড পলিচিজ এণ্ড প্ৰডিউচাৰ্ছ, থাৰ্ড কম্পেনচেশ্যন প্লেন। গতিকে দুটা ভিডিঅ' আছে, এটা হ'ল কম্পেনচেশ্যন প্লেন ভিডিঅ', এটা হ'ল কোম্পানী ইনফৰমেশ্যন ভিডিঅ'। এগ্ৰি তাৰপিছতে আছে এগ্ৰি বাটন, অল এগ্ৰি বাটন ৰাইট ছাইডে সৰুকৈ আছে দেখিব আৰু স্ক্ৰল কৰক তললৈ। স্ক্ৰল কৰিলে আৰু বহুত এগ্ৰি কৰিবলগীয়া হয়, কিন্তু আপুনি যদি অল এগ্ৰিত ক্লিক কৰে তেতিয়াহ'লে আৰু এগ্ৰি কৰিব নালাগে। ঠিক আছে, তাৰপিছত তলত কনফাৰ্ম কৰি দিলে আপোনাৰ ডিটেইলছ ডাটাখিনি আহি যাব, যেনেদৰে আপুনি জইনিং কৰিছিলে কোৰিয়ান ৱেবছাইটত। ঠিক আছে, গতিকে গেষ্ট পাছৱৰ্ডৰ জেগাটো ব্লেংক আছে। সেই ব্লেংক জেগাটোত মই 1 2 3 4 5 6 মাৰিলোঁ, সেইটো হ'ল মোৰ গেষ্ট পাছৱৰ্ড। ঠিক আছে, ঠিক তেনেদৰে ইয়াতে চব ইনফৰমেশ্যন আপোনাৰ আহিব, ডকুমেণ্ট নাম্বাৰ আহিব, গোটেই আপুনি এবাৰ স্ক্ৰুটিনি কৰিলে চব ঠিকে আছে। তাৰপিছত আপুনি পিনক'ড চাৰ্চ কৰিলে 781349, চাৰ্চ পিনক'ডত আপুনি গ'ল, ইয়াতে আহি গ'ল কিমান 781349। মই মোৰ পিনক'ড চাৰ্চ কৰিলোঁ আৰু চাৰ্চ পিনক'ডত ক্লিক কৰিলোঁ, তেতিয়া আহি গ'ল মোৰ এৰিয়া। ঠিক তাৰপিছত মই চালোঁ ইমেইল এড্ৰেছ ঠিকে আছেনে নাই, ডিষ্ট্ৰিক্ট ঠিকে আছেনে নাই। যিহেতু আমি নিজে বহুৱাব নোৱাৰোঁ, পিনক'ড চাৰ্চ কৰিলে অট'মেটিকেলি ডিষ্ট্ৰিক্ট এণ্ড ষ্টেট লৈ ল'ব। তাৰপিছত আহিল ছেকেণ্ড ফেজ এড্ৰেছ প্ৰুফ ভেৰিফিকেশ্যন। আপোনালোকে যি ID জইন নকৰক, মই আজি আপোনালোকক দেখুৱাম ভোটাৰ ID কাৰ্ডেৰে কেনেকৈ এড্ৰেছ প্ৰুফ ভেৰিফিকেশ্যন কৰিব পাৰি। ঠিক আছে, গতিকে আপোনালোকে হয়তো আধাৰ কাৰ্ড, কোনোবাই ড্ৰাইভিং লাইচেঞ্চ, কোনোবাই পাছৱৰ্ড দি জইন কৰিছিলে, কিন্তু আপুনি আপোনাৰ ভেৰিফিকেশ্যন ভোটাৰ ID দিয়ে কৰিব পাৰিব। ঠিক আছে, গতিকে ভোটাৰ ID চিলেক্ট কৰিলোঁ। 4টা ডকুমেণ্টৰ ভিতৰত ভোটাৰ ID মই চিলেক্ট কৰিলোঁ। তাৰপিছত ভোটাৰ ID নাম্বাৰটো অলৰেডি ইয়াতে নোট ডাউন আছেই। তাৰপিছত ঠিক জইনিঙৰ সময়ত আপুনি যেনেকৈ ফ্ৰণ্ট পেজ বেক পেজ আপলোড কৰিব লাগে, ঠিক তেনেদৰে চুজ ফাইলত গৈ ফ্ৰণ্ট পেজ চুজ ফাইলত গৈ ইয়াতে মই ব্ৰাউজ কৰিলোঁ। ব্ৰাউজ কৰাৰ পিছত মই স্ক্ৰীনশ্বটত গ'লোঁ। ঠিক আছে, যিহেতু স্ক্ৰীনশ্বট লোৱা আছিলে, মই ফ্ৰণ্ট পেজ চিলেক্ট কৰিলোঁ, বেক পেজত গ'লোঁ। ঠিক তেনেদৰে আকৌ বেক পেজ চিলেক্ট কৰিলোঁ। ইয়াত আপুনি আকৌ পান নাম্বাৰ বহাব নালাগে। যিসকল মানুহে 14 নৱেম্বৰৰ আগতে জইনিং কৰিছে তেখেতসকলেহে পান ভেৰিফিকেশ্যন কৰিব লাগিব, আৰু 14 নৱেম্বৰৰ পিছত যিসকল মানুহে জইনিং কৰিছিলে তেখেতসকলে পান ভেৰিফিকেশ্যন কৰি থোৱা আছে, সেইবাবে পান ভেৰিফিকেশ্যন কৰিব নালাগে। ঠিক আছে, তাৰপিছত আপুনি ইয়াতে 4টা অপশ্যন পাব, আই এগ্ৰি কৰিলে। কৰাৰ পিছত আপোনাৰ ডিটেইলছ ইনফৰমেশ্যনখিনি ইয়াত আহি গ'ল। আপুনি এবাৰ জুম ইন কৰি স্ক্ৰুটিনি কৰিলে যে ঠিকে আছেনে নাই, গোটেই এড্ৰেছখিনি মোৰ ঠিকে আছে, ইমেইল এড্ৰেছ ঠিকে আছে, ভোটাৰ ID নাম্বাৰ ঠিকে আছে, আপলোড কৰিলোঁ বোথ ছাইড। তাৰপিছত যদি স্পাউচ আছে আপোনালোকে স্পাউচ এড কৰিব পাৰে, বা এতিয়া নকৰিলেও পিছতো স্পাউচ এড কৰিব পাৰিব, কিন্তু এতিয়া কৰিলে ভাল।
ঠিক আছে, তাৰপিছত আপুনি কনফাৰ্ম কৰিলে। ইয়াত আহি গ'ল যে ডু ইউ ৱান্ট টু মডিফাই ইয়ৰ পাৰ্চনেল ইনফৰমেশ্যন, মই অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত আপোনাৰ এটা পপআপ স্ক্ৰীন এটা দেখা যাব, আকৌ পপআপ স্ক্ৰীন আহি গুচি গ'ল। atomy.com says thank you for updating your details, মানে আপুনি আপোনাৰ ডাটা মাইগ্ৰেশ্যনৰ কামখিনি সম্পূৰ্ণভাৱে কৰিলে। Your account has been updated successfully. You can now log into your account using your ADN and password. ADN মানে হ'ল আপোনালোকৰ সুবিধাৰ্থে জনাব বিচাৰিছোঁ Atomy ডিষ্ট্ৰিবিউটৰ্ছ নম্বৰ। ঠিক আছে, তাৰপিছত আপুনি এইটো অ'কে বাটন ক্লিক কৰাৰ লগে লগে Atomy ইণ্ডিয়াৰ ৱেবছাইটলৈ আপোনাক লৈ গুচি গ'ল। ঠিক আছে, গতিকে যিসকল মানুহে এতিয়ালৈকে আপগ্ৰেডেশ্যন কৰা নাই, তেখেতসকলে নিজৰ নিজৰ ডাটাখিনি মাইগ্ৰেশ্যন কৰি আপডেটেড কৰক, যাতে Atomy ইণ্ডিয়াত সোনকালে লঞ্চ হ'ব পাৰে আৰু আমাৰ সপোনবোৰ সফল হ'ব পাৰে, পূৰা হ'ব পাৰে। তাৰ কাৰণে আমি প্ৰত্যেকেই অংশীদাৰিত্ব গ্ৰহণ কৰিব লাগিব, প্ৰত্যেকেই অংশীদাৰ। ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যনৰ অংশীদাৰ হ'বলৈ গৈ আছোঁ আমি, অলৰেডি হ'লোৱেই। আপোনাৰ এটা দুটা ষ্টেপে আপোনাক আৰু এখোজ সহায় কৰিব, আৰু এখোজ আগুৱাই নিব আপোনাৰ সপোনখিনি সফল কৰাত। ধন্যবাদ। এনেকুৱা ধৰণৰ Atomy ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপুনি এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে Atomy ৰিলেটেড এনেকুৱা প্ৰত্যেকটো খবৰ আপোনালোকৰ ওচৰত প্ৰথমতে পায়। আকৌ লগ পাম অহা ভিডিঅ'টোত, তেতিয়ালৈকে ধন্যবাদ।